হেৰি আছে DI অফিচে কৈছে যে আমাৰ কি কয় বিধায়কৰ যোগেদি মন্ত্ৰী পৰ্যন্ত লাগিল গৈ মেলি হ'লেও আমি যদি DI অফিচত এখন আমাৰ এইটো প্ৰমাণ থাকিব লাগিব যে আমি গাঁৱৰ ৰাইজে কিমানখিনি অনুষ্ঠানটোৰ কাৰণে আমি আগ্ৰহী। গতিকে আজি এই 5 মিনিটৰ কাৰণে আমি আপোনালোকক এইটো কাৰণে গোট খাবলৈ বুলি ক'লোঁ যি নেকি একপি ফটোৱে আমাক যথেষ্ট সহায় কৰিব। আমাৰ উপস্থিতিৰ এখন স্বাক্ষৰজনিত এখন কাগজ তাত লগত গাঁঠি দিব লাগিব। গতিকে মই কাগজো লৈছোঁ, আপোনালোকে প্ৰত্যেকে এটা কৰি দিব, য'ত আমি এখন আবেদন কৰি তাত জমা দিম। তাৰপাছতে দ্বিতীয় এটা কথা কওঁ, সেইটো মোৰ অনুভৱ, আপোনালোকে কি ভাবে নাজানো। বিশেষকৈ কি হৈছে, গাঁওখনত এখন যেতিয়া বিদ্যালয়ে নাথাকিব, এখন খেলপথাৰে নাথাকিব, আৰু আছে কি য'ত নেকি আমিও পঢ়ি ধৰক আজি নামটো লিখিবলৈকে শিকিলোঁ। গতিকে ইয়াৰ কাৰণে ভাবোঁ প্ৰত্যেকজনে অকণমান হ'লেও ত্যাগ কৰাটো বাঞ্ছনীয়। বিশেষকৈ হৈ যোৱা কামখিনিত এইটো দেখিলোঁ, মানে এনেকুৱা হয় কাৰোবাক মাতো যাম, কিন্তু যামেই হয়। কিন্তু নিৰ্দিষ্ট সময়ত যদি আমি উপস্থিত নহওঁ তেনেহ'লেতো কামটো কেতিয়াও সম্ভৱ নহয়। আমি লাষ্ট যিবাৰ গৈছিলোঁ, যাওঁতে টকা পইচাটো খৰচ হ'বই, ধৰক আজি গাড়ী এখন লৈ গ'লোঁ বা চাহ একাপ খালোঁ কিবা এটা ইত্যাদি ক্ষেত্ৰত গৈ মেলি আমি যিটো আমি ককৰখানা তাত পালোঁ, তাত দুজন বা এজন গৈ অফিচলৈ কেতিয়াও কাম নহ'ব। আমি যদি এটা গ্ৰুপ হৈ যাওঁ তেনেহ'লে কিন্তু কাম সিজিব। আৰু এতিয়া যিটো দেখিছোঁ, মাৰ্চৰ 27 তাৰিখৰ ভিতৰত দুজন শিক্ষক দিয়াৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সেয়া MLAও আমাক লিখি দিম কৈছে আৰু অফিচেও কৈছে। গতিকে আজি এই অনুষ্ঠানটোতে এটা সিদ্ধান্ত এটা গ্ৰহণ কৰক আপোনালোকে। এটা নিৰ্দিষ্ট দিনত আমি গোটেইখিনিয়ে লগ লাগি গাড়ী এখনেই হওক বা দুখনেই হওক ভাড়া কৰি মেলি পকেটৰ গ'লেও যাওক বা আমি ফাণ্ডৰ পৰা হ'লেও 1000-1200 টকা লৈ আমি এপাক উপস্থিত হৈ দিওঁ। 2 নম্বৰতে কি হৈছে, চাওক আজি আমাৰ জ্যেষ্ঠ দদৌহেতো আছে বা দাদাহেতো আছে, আপোনালোকে গম পায় আজি পৰ্যন্ত আমি যি ইয়াত পতাকা উত্তোলন কৰিছোঁ একদম মুষ্টিমেয় মানুহ গোট খাইছে, য'ত নেকি গৰিষ্ঠ সংখ্যক মানুহ গোট খোৱাৰ আমাৰ এটা স্থল হয়। আজি হাবাথুৰি খাই আছে অসমে যে বহুত গাঁৱে এখন ফিল্ড নাই, এখন স্কুল নাই, অথচ আমাৰ থাকিও আজি নথকা অৱস্থা। গতিকে হৈছে এইবাৰ মই ভাবোঁ যে গাঁওখনৰ প্ৰত্যেকে মানে এইটো ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিব আৰু একদম ফাইনেল হ'ব। হয় স্কুলখন থাকিব, হয় এই খেলপথাৰখন থাকিব, আৰু নহ'লে নিজৰ নিজৰ চবে ব্যক্তিগত স্বাৰ্থত ব্যক্তিগত কামত লাগি থাকক। কাৰণ আমাক MLA ছাৰেও এইটো কৈ পঠাইছে যে তোমালোকে যদি কৰিছা তেনেহ'লে গাত লাগি কৰা, নকৰিছা যদি চহী কৰি দিয়া বাদ দিয়া। গতিকে এইবাৰে মানে ভাবোঁ কি, আৰু এনেকৈ লগ খোৱাটো কোনো স্থলো নাই আমাৰ, মাতিলেও মানুহবোৰ নাহে মিটিঙলৈ, বা কিবা এটা পাতিলেও ধৰক আপোনাৰ ষ্টেজ অনুযায়ী আহে। আজি খেল এখন পাতিলেও অকল সেই এটা বয়সৰ মানুহখিনি আহিব, বা কিবা অনুষ্ঠান এটা পাতিলেও জ্যেষ্ঠখিনি থাকিব, সৰুখিনি নাহিব। গতিকে মই ভাবিলোঁ কি আজি এই অনুষ্ঠানটোতে মানে যিখিনি কথা ব্যক্ত কৰিব পাৰি কৈ দিওঁ, তাৰপাছতে ইয়াৰ পাছৰ পদক্ষেপটো আমি লওঁ। এইখিনি ক্ষেত্ৰত এতিয়া মই আপোনালোক সমূহ ৰাইজৰ পৰা মই বিচাৰোঁ যে আপোনালোকে কি ক'ব এতিয়া? সেইটো বন্ধ কৰি থ'ব লাগে। তুমি পাৰিবা জানো? গতিকে এতিয়া এইখিনি ক্ষেত্ৰত এতিয়া আপোনালোকে ৰাইজে কি ক'ব? আগবাঢ়ি যোৱা আৰু নোযোৱাটো ক'লে আমাৰ ইয়াত এটা নক'বলগীয়া আপোনাৰ সমস্যাৰ কথাও কৈছোঁ। সেইটো মই কওঁতে খুইতে বেয়া নাপাব কথাটো কি হৈছে চাওক, পুষ্পধৰ গগৈ যিদিনাখনলৈকে স্কুলখনত আছিলে বহুতৰে এটা কমপ্লেইন আছিলে যে 90% মানুহে কয় মাষ্টৰটো ভাল নহয়, হিচাপ নিকাচ ভাল নহয়, আমুক নহয়, সেইকাৰণে ল'ৰা ছোৱালী উলিয়াই লৈ যায়। ঠিক আছে, আমিতো কোনো ব্যৱস্থাও নল'লোঁ তেখেতক উলিয়াই পঠিয়াবলৈ বা ইয়াত ভাল হ'বৰ কাৰণে। আমাক ভগৱানে সেই ব্যৱস্থাটো কৰি দিলে যে তই এবাৰ ওলাই গুচি যায়, গ'লগৈ তেখেত। এতিয়া শিক্ষক হিচাপে এতিয়া আমাৰ মাজত যিজন আছে ৰজনী গগৈ, তেখেতকতো আমি শিক্ষকৰ স্থানত আমি ৰাখিবলৈ অকণমান দিগদাৰ হয়, কাৰণ ল'ৰা ছোৱালী শিক্ষা দিয়াৰ পৰ্যায়টোত তেখেত নাই। গতিকে এতিয়া অফিচেও কৈছে তেখেতক ভলণ্টিয়াৰ ৰিটায়াৰ ল'বৰ কাৰণে। সেই ব্যৱস্থাটো আমি ছাৰলৈ ঠেলি দিম যে তেখেতে কি উপায় উলিয়ায়।
কিন্তু খুব সোনকালে কিবা এটা সিদ্ধান্ত আপোনালোকে ল'ব খোজে আছে। কাৰণ স্থিৰ সিদ্ধান্ত এটা লোৱাৰ পাছতহে আমি মানে কিবা এটা হেৰিত উপনীত হ'ম, ফাইনেল কিবা এটা মানে। যদি ধৰক আজি আপোনালোকে বোলে ৰিটায়াৰ লৈ ল'লে, আমি তেতিয়া কমপ্লেইনটো দেখুৱাম যে মাষ্টৰ এজনো নাই। এই মুহূৰ্তত আকৌ আমাৰ কি আছে, মাষ্টৰ আছে নহয়, আমাক সেইটোৱে কয় আপুনি বোলে ৰজনী গগৈ আছে, পুষ্পধৰ গগৈ আছে, কিন্তু থকাৰ পিছততো এজনো নাই এতিয়া। গতিকে কি হ'ল, এই দুটা সিদ্ধান্ত আজি এতিয়া হয় পুষ্পধৰ গগৈ নতো আমাৰ ৰজনী গগৈ দুইজনৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা ঠেলিছোঁ। কিবা এটা স্থিৰ সিদ্ধান্ত আপোনালোকে ল'ব, কালি আৰু লোৱাৰ পাছতে আমি অন্ততঃ এটা ৰাস্তা পাম কথাখিনি ক'ব লাগে। আৰু 2 নম্বৰ কি হয়, এতিয়া যিটো আমাক যে পজিশ্যনটো দিছে লাষ্ট এবাৰ যাবৰ কাৰণে, সেইটো কাৰণে আমি আগবাঢ়িব পাৰিম। আৰু গোটেই ৰাইজে যদি এই ক্ষেত্ৰত সহযোগ দিয়ে, তেনেহ'লে মই অকণমান গুৰু দায়িত্ব হিচাপে মই দায়িত্ব পালন কৰি পিনে মই আগবাঢ়িম বুলি মই কথা দিছোঁ। আৰু যিমানখিনি পাৰোঁ ইয়াৰ পাছতো অন্যথা যদি নাথাকে তেতিয়াতো আৰু ধৰক ক'বলগীয়াও নাথাকে। আৰু ইয়াৰ আগতে আপোনালোকৰ সকলোৰে জ্ঞাত যে পুষ্পধৰ গগৈয়ে এটা চহী কৰি পঠিয়ালে যে আমাৰ স্কুলখন ইয়াত নালাগে, হয় ইয়াতে পুখুৰী নতো আপোনাৰ 300 কিমান নাম এখন স্কুলৰ লগত জইন কৰি দিব পাৰে। আমি 3 দিন ধৰি এই বস্তুটো কেঞ্চেল কৰিলোঁ, গুৱাহাটী পৰ্যন্তৰ পৰা কেঞ্চেল হৈ আহিলে। গতিকে এতিয়া পদক্ষেপটো হ'ল যে স্কুলখন যিকোনো প্ৰকাৰে আমি ৰাখিব লাগে, অকল সেইটোৱে কথাটো। গতিকে আজি ইমান ব্যস্ততাৰ মাজতো এতিয়া ধৰক আমি 2 মিনিটৰ কাৰণে আপোনালোকক এই কথাটোক লৈ পিনে গোট খোৱালোঁ। গতিকে যদি সকলোৱে কথাটো সহযোগ দিছে, তেনেহ'লে এটি হাত চাপৰি আমি ইয়াৰ পাছতে আমি আগবাঢ়িম। এই যিখিনি উপস্থিত ৰাইজ আছে সকলোৱে চহীটো লৈ ল'ম নিজৰ নিজৰ কৰ্মস্থলীলৈ গৈ। তাৰ পাছতে আজি এতিয়া মই অকণমান আগে কৈছিলোঁ যে অসম গাঁওৰক্ষী বাহিনী আদিবাৰী কাছনি গাঁৱৰ তৰফৰ পৰা আমি এটি কাৰ্যসূচী লৈছোঁ, বৃক্ষৰোপণ। যিহেতু কাৰ্যসূচীটো ডাঙৰকৈ ল'ব লাগিছিলে, কিন্তু দেখিছোঁ ল'ৰা ছোৱালীবোৰ বৰ মানে আজিকালি কিবা পৰা মৰা হ'ল। তথাপিও আৰু যি এটা পৰা দুটা পাৰোঁ আমি ৰুওঁ। আৰু কাষতে থকা স্থানীয় আমি ব্যক্তিবৃন্দক নমস্কাৰ কৰি কওঁ যে পুলি এটা ৰুলেই নহ'ব, ইয়াততো আমি যতন কৰি ডাঙৰ কৰিব লাগিব। গতিকে আমি এতিয়া ধৰক মোৰে ঘৰটো এতিয়া ইমান দুখত মই সপ্তাহত বা 15 দিনেৰে এদিন চাব পাৰিম। গতিকে ওচৰতে থকা কেইজনীও যিমান পাৰে চেষ্টা কৰি পুলিকেইটা যাতে বচাওক। এদিন নহয় এদিন ক'ব পৰা হ'ব যে হয় এই পুলিটো আমুকে ৰোৱা, সেই পুলিটো তামুকে, আমাৰে গাঁওখন শুৱনি হ'ব। ইয়াৰ পাছতে মই আপোনালোকক আৰু এটা ভাল খবৰ দিওঁ। সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়া বুলি আমাৰ এটা সদৌ অসমত অনুষ্ঠান আছে, য'ত নেকি মই এজন সক্ৰিয় অংশীদাৰী হয়। আমাৰ 27, 28 আৰু 29 তাৰিখে আমাৰ প্ৰগ্ৰেম আছে ডিজাইনপানীত। আপোনালোকে হয়তো এইটো এডভাৰটাইজটো পাইছে মোবাইলৰ যোগেদি। যিমানসকলে পাৰে উপস্থিত তাত থাকিব। আৰু ইয়াৰ পাছতে আমি আদিবাৰী কাছনিখন গাঁওখন তাত তালিকাভুক্ত কৰিছোঁ এখন সোণালী গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য সম্প্ৰীতি বান্ধোনেৰে বাট খাবৰ কাৰণে। কৃষ্ণচূড়া, সোণাৰু আৰু কাঞ্চন এই 3টা গছপুলিৰে আমাৰ গোটেই আলু কাষে কাষে আমি এইটো এটা পদক্ষেপ লৈ ল'লোঁ যে তাত আমাৰ ৰাইজৰ ফালৰ পৰা আমি সহায়যোগ বিচাৰিছোঁ। যিদিনাখনে প্ৰগ্ৰেমটো হ'ব মই আপোনালোকক সকলোকে জনাই দিম, আপোনালোকে সহযোগ কৰিব। খুব সোনকালে আমাৰ এই কাৰ্যপন্থা আমি হাতত ল'ম। আৰু যদি কোনো আগ্ৰহী প্ৰকৃতিপ্ৰেমী আছে আমাৰ আদিবাৰী কাছনি এইবোৰ গোটবিলাককো খবৰ দি দিব। মোৰ লগতো কথাটো যোগাযোগ কৰিলে হ'ব, নতো এই আমাৰ সমিতিৰ লগত যোগাযোগ কৰিলে হ'ব। তাত এই অনুষ্ঠানটোত জড়িত থাকিব পাৰিব। ই এটা বহুত বৃহৎ মহৎ এটা উদ্দেশ্যলৈ আগবাঢ়িছে অসমৰ, য'ত নেকি আপোনাৰ যাদৱ পায়েঙৰ পৰা আৰম্ভ কৰি একেবাৰে থিয়েটাৰ জগতৰ আৰু উপৰঞ্চি আপোনাৰ গায়ক, অভিনেত্ৰী, অভিনেতা ইত্যাদি সকলো জড়িত আছে। গতিকে এইটো আপোনালোকে যদি আগ্ৰহ কৰে তেনেহ'লে এবাৰ হ'লেও মোক ক'লে মানে হ'ব। আৰু তাৰপাছতে আমাৰ যি সোণালী গাঁৱৰ পদক্ষেপ ইয়াত আপোনালোকে সহযোগ কৰিব। গতিকে আমি এতিয়া ইয়াত থিয় হৈ দুআষাৰ পতাৰ মূল উদ্দেশ্য এই 3টাই আছিলে। ইয়াৰ পাছতে আমি এতিয়া বৃক্ষৰোপণৰ কাৰণে আগবাঢ়িম। গাঁৱৰ ৰাইজৰ উপস্থিতিত গাঁওৰক্ষী বাহিনীয়ে আজি হৰিদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এটি মহৎ উদ্দেশ্য লৈ এটি বৃক্ষৰোপণ কাৰ্যসূচীৰ প্ৰচেষ্টা চলাইছে। আৰু এয়া প্ৰথমটো গছপুলি গাঁওৰক্ষী বাহিনীয়ে ৰোপণ কৰিছে। ইয়াত গাঁওৰক্ষী বাহিনীৰ ছেক্ৰেটৰী, উপদেষ্টা আৰু সদস্যসকল উপস্থিত থাকে। গাঁওৰক্ষী বাহিনীয়ে এটি এটিকৈ গছপুলি ৰোপণ কৰি যাব। আৰু এইটো প্ৰথম গছপুলি। এই গছপুলিটো সুন্দৰভাৱে ৰোপণ কৰি গাঁওৰক্ষী বাহিনীয়ে সেউজী পৰিৱেশৰ এটি সংকল্প আগবঢ়াইছে। কৃষ্ণ ধৰক দেই, প্ৰাৰ্থনাটো শান্তি প্ৰাৰ্থনা আৰম্ভ। নাৰায়ণ
পানী 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 মোক দে মাৰি দে আনি ৰ দুটো আনিব ৰ কিতি বটল ইমান কুইক আহি গ'ল গমেই নাপালে দীপন গ'ল নাই পূজাৰ লগত লাগিলে কোনো হয় পূজাই ঢালিছিলে পূজাৰ লগত লাগি আছে দীপনৰ ষ্টাইল চা তহঁতৰ পুৱা খিনি গ'লে দেখোন উপেনো আহিলে ইণ্ডিয়া ধৰিব উপেনক ইণ্ডিয়া ধৰ যেতিয়ালৈকে মানে উশাহটো নেৰে ধৰিয়ে থাকে এনেই খেলে আৰু দীপন আহিছে এন্ধা হলো আৰু সোমাব আছে এন্ধা হলে গ'ল ইয়াক ধৰ দম আছে যদি ধৰ পটকে ধৰি নিদিবি চুই থৈ যাব নমৰিবি তহঁতি সিহঁতৰ ঢেৰ আছে দেখি কৃষ্ণ নমৰিবি দেই জানটো বুলি ক ধৰিলে এবাৰ মৰিলি তহঁতি গোটেই সোপা গলি ফ্লাইং কিক মাৰিব এতিয়া মাইকীটোক মাৰ